हेलो गाइस मैं नतुन एटा भिडिओले सकलोके स्वागतम जनाइछु। আজি আমি আহিছো দাৰাগাঁও। তো ভিডিওটো আগৰ পৰা আৰম্ভ কৰো, চাই থাকক। বাইকত তেল চেল ভৰাই লৈ কিনে আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম। আকৌ অলপ খুৱাই ল'ম দিয়ক, ইমান দূৰ লৈ যাব আমাক। আগৰ ভিডিঅ'টোত যে দেখাইছিলোঁ পহুমাৰা চাপৰি, এইটো ৰাস্তাইদি গেলিয়ে পায়, অলপ গেলিয়ে পায়। এই ৰাস্তাটোদি অলপ গেলিয়ে পহুমাৰা চাপৰি পাই যাব। চানাই যদি চাই ল'ব ভিডিঅ'টো। এয়ে আমাৰ গাঁৱলীয়া পৰিৱেশ, খুৰীহঁতে মাছ মাৰি আছে। এটা কথা কিন্তু এতিয়া আহিলে কিন্তু টিকট কাটব লাগে দেই। মানুহৰ ফ্ৰী পুৰা একদম। গাড়ী বা বাইক লৈ আহিলে আপোনালোকে টিকট কাটব লাগিব। বাইকৰ 50 টকা আৰু গাড়ীৰ 100 টকামান হ'ব চাগে, ময়ো ভালকৈ সোধা নাই। এতিয়া যদি আহিব বিচাৰে আপোনালোকে বৰমাৰ পৰা মচলপুৰ হৈ কিনে ডাইৰেক্ট নিকাচিলৈকে আহিলে হ'ল। নিকাচিৰ পৰা মাত্ৰ 9 কিলোমিটাৰ দাৰাগাঁওলৈকে। গংগা পূজা এইটো আপোনালোকে সকলোৱে আহিছে, গাঁৱৰ মানুহ সকলো আহিছে। 27খন গাঁও লগ হৈ মানে পূজাটো পাতে। 27খন গাঁৱৰ 28জন কেপ্টেইন আৰু সদস্য আছে, সম্পাদক আছে। এনে গ্ৰুপৰ পৰা পূজাটোৰ নাম নল পূজা নাই, দিৰিং পূজা। দিৰিং পূজা, দিৰিং পূজা। ইফালে দিয়া, ইফালে দিয়া।
আপুনি দেখা নাছিলোঁ দুটা টাইম মোবাইলত আহা মজা হা ভেৰি গুড এক্সপিৰিয়েঞ্চ আহিব আপোনালোকে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হা মানে এটা কথা হ'ল আমি যাই আছিলোঁ মইনা পুখুৰী মানে দাৰাগাঁৱত আহিলে দুটা বস্তু চাব পাৰে এটা হ'ল পুখুৰী আছে মইনা পুখুৰী বুলি সেইটো পাহাৰৰ ওপৰত আছে দুটা মন্দিৰো আছে এটা মনসা মন্দিৰ আৰু এটা শিৱ মন্দিৰ কিন্তু লোকেল দাদা এজনে ক'লে মানে গধূলি টাইমত তাতে যাব নোৱাৰি মানে পাহাৰীয়া ৰাস্তাটো হাতী চাতি মানে ৰাস্তাত আহে তাৰ কাৰণে আপোনালোকে যদি যায় মইনা পুখুৰী চাব তেতিয়াহ'লে অলপ সোনকালে যাব যাতে সোনকালে ঘূৰি আহিব পাৰে